হেল্ল' গাইজ, স্বাগতম জনালোঁ এটা নতুন ভিডিঅ'লৈ। আজি এখন সভাত আহিছোঁ, যিটো এই সভাখনত আমি এখন অদ্ভুত খেল দেখিলোঁ। সেই অদ্ভুত খেলখন মই আপোনালোকক কেনেকুৱা অদ্ভুত খেলখন কিহৰ খেল মই সকলো আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টোৰ যিখিনি মানে মই অদ্ভুত খেল বুলি কৈছোঁ, সেই খেলখিনি আপোনালোকে যদি বুজি নাপায় মোক কমেণ্ট কৰি জনাব, মই বুজাই দিম। মানে মই ফাৰ্ষ্ট টাইম ময়ো বুজি পোৱা নাছিলোঁ, যিহেতু 20 টকা দিলে যে কেনেকৈ গাহৰি মাংস বা 2 কেজি হোৱা এটা মুৰ্গী পাব, মই সেইটো বুজি পোৱা নাছিলোঁ। যিহেতু পাছত মই চাই থাকোঁতে মানে বুজি পাই গ'লোঁ। এতিয়া আপোনালোকেও বুজি নাপাব পাৰে, যদি বুজি নাপায় আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই সকলো বুজাই দিম। আৰু যিহেতু ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনে কি পালে কোনে কি পোৱা নাই মই সকলো দেখাম, আপোনালোকে চাই থাকিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইটকাত পালি? 20 টকা। 20 টকা ঠিক আছে। না 10 দোকানী কি করা যায়? মুকলি ও ধৰ্ম আলোচনী সভা। এই মুকলি ও ধৰ্ম আলোচনী সভাখন